ফাৰ্মত কুকুৰা লিফটিং কৰি আছে মানে লিফটিং অলৰেডি হৈছে কিন্তু কি হৈছে গোটেইখিনি কুকুৰা লিফটিং হোৱা নাই আৰু ইয়াতে মানে কি হৈছে 86 মান পিচ আছে এতিয়া বেলেন্স পিচ আছেগে তো এইখিনি ইয়াতে অলপ লেম্বাৰটো আছে দেখিছে এইখিনি অলপ যিখিনি অলপ বেয়া আছে মানে ভৰিচৰি কাৰোবাৰ বেকা সেইখিনি ইয়াত থৈছোঁ ধুনীয়াকৈ আৰু এইফালেখিনি থৈছোঁ এতিয়া মই আপোনালোকক দেখাওঁ যিখন চিট লৈ আছোঁ হাতত সেই চিটখনৰ বিষয়ে দেখাওঁ যে এতিয়ালৈকে কিমান কুইণ্টেল মাল গ'ল আৰু কিমান কুইণ্টেল মাল মানে আমি এতিয়ালৈকে দিব পাৰিলোঁ কিমান দিলোঁ আচলতে মাল সেইটো আজিৰ ওপৰত আপোনালোকক দেখাওঁ এতিয়ালৈকে মানে কি হ'ল প্ৰথম শুকুৰবাৰে আহিলে এবাৰ শনিবাৰে আহিলে আজি দেওবাৰ আজিও আহিব চ' এতিয়া আপোনালোকক দেখাই লওঁ প্ৰথম আমাৰ ইয়াত আছিলে কি কিমান দি থৈ গৈছিলে এভাৰেজ ৱেইট সেই বস্তুটো দেখাওঁ তাৰপিছত মই আপোনালোকক বাকীখিনি দেখাই আছোঁ এক ছেকেণ্ড ৰ'ব চ' আমাৰ ইয়াতে ৱেইটটো দেখাইছে আপোনালোকক দেখিছেনে 2190 দেখাইছিলে এভাৰেজ ৱেইট মানে 2 কেজি 190 গ্ৰাম ফাইনেল ইয়াতে FCR লিখিছিলে 1.71 লিখিছিলে এইটো বাৰু চেঞ্জ হ'ব গম পাইছোঁ আৰু মৰ্টেলিটি দেখাইছিলে দেখিছে 1540টা মানে 1600 যেতিয়া কুকুৰা আহিছিলে তাৰে 1540টা আছিলেগৈ মৰ্টেলিটি ৰেট 3.75 আছিলে আৰু এতিয়া মই আপোনালোকক দেখাওঁ কিমান মাল গ'ল কিমান কোৱান্টিটি গ'ল এইটো দেখিছে এইটো এখন চালান আছে চালানত গৈছে 168 নাম্বাৰছ বাৰ্ড গৈছে 366 কেজি হৈছে এখন চালান নেক্সট চালানত গৈছে 190 পিচ 402 কেজি নেক্সট চালানখনত গৈছে আপোনাৰ 100 পিচ গৈছে 216 কেজি নেক্সট চালানখনত গৈছে 486 পিচ 1058 কেজি তাৰপিছত নেক্সট চালানখনত গৈছে 510 পিচ 1077 কেজি এতিয়া টোটেলটো কৰিবলৈ ভিডিঅ'টো অকণমান পজ কৰি লওঁ টোটেল প্লাছ কৰিলে ব্ৰইলাৰ লিফটিং হ'ল এতিয়ালৈকে 1454 পিচেছ লিফটিং হ'ল 1454 পিচেছৰে আমাৰ মৰিছিলে 60 পিচ ইয়াতে ডেট দি আছে একচুৱেলি তাতকৈ বেছি হয় আজিও এটা মৰিছে সেইটো বেলেগ কথা চ' প্লাছ মই কৰি দিওঁ 60 পিচ যদি ডেট ধৰোঁ এইটো আৰু ইয়াতে মাইনাছ কৰিলে থাকিব লাগে wait ৰ'ব সৰি এইটো হৈ গ'ল 1600 হ'ব মাইনাছ 1600 মাইনাছ হ'ব 86 পিচ দেখিছে এই 86 পিচ আমি ইয়াত থৈছোঁ আৰু এতিয়া চাওঁ ৱেইটখিনি প্লাছ কৰি লওঁ ৰ'ব চ' টোটেল এতিয়ালৈকে লিফটিং হ'ল 3121.86 কেজি হিচাপত গ'লে আৰু ইয়াত যি 86টা আছে সেইকেইটাৰ ৱেইট এৰাউণ্ড এভাৰেজ 2 কেজিকৈ ধৰক আৰু ধৰি লওক 86 into 2 মানে ইয়াতে কিমান হ'ব 172 কেজি 172 কেজি আৰু মাল আছে ইয়াত তো 172 কেজি ইয়াৰ লগত প্লাছ যদি কৰোঁ অন এভাৰেজ প্লাছ 172 কেজি যদি কৰি দিওঁ 3293 কেজি মালহে ওলালে চ' এভাৰেজ যদি মই চাওঁ 3293 কেজি ডিভাইডেড বাই এইফালে যদি কৰি দিওঁ 1540 কৰিছোঁ এতিয়া 2.138 মানে এইটোৱে আহিছে আমাৰ এভাৰেজ হয় কিছুমান ভুল আছে ইয়াত সেইকাৰণে তেনেকুৱা হৈছে মই গম পাওঁ আৰু প্ৰথম ফাৰ্ম হিচাপে বহুত কম ৱেইট আহিছে আমিও প্ৰথম হিচাপে শিকিলোঁ কিন্তু প্ৰথম ফাৰ্মত বোলে ৱেইট বহুত ভাল আহে বহুত বেছি ভাল আহে কিন্তু আমাৰ কি হ'ল কি ভুল হ'ল সেইখিনি আপোনালোকে ভিডিঅ'খিনি মোক আঙুলিয়াই দিলে অহাবাৰলৈ ডেফিনেটলি আমি ভালকৈ হ'বলৈ চেষ্টা কৰিম ৱেইটটো আৰু বঢ়াবলৈ চেষ্টা কৰিম আৰু এতিয়া কিমানমান পইচা পাম আপোনালোকে জনাবচোন কিমানমান পইচা পাম প্ৰিমিয়াম কোম্পানীত যদি কৰি আছোঁ যিহেতু প্ৰিমিয়াম কোম্পানীত কিমানমান পইচা পাম সেইটো জনাব আৰু ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' লাষ্ট ইয়াৰ পিছত আৰু এটা মেইনটেনেঞ্চৰ যিটো ভিডিঅ' আছে তাৰ পিছত আৰু এটা যাব যিখন চিটখন যিটো পাম কিমান পইচা পালোঁ কিমান নাই পোৱা সেই বিষয়ে আপোনালোকক জনাম তাৰপিছত এইখিনি সেইটো এটা ভিডিঅ' থাকিব সেইটো আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু এনেকৈ এটা পৰিক্ৰমা গ'ল 42 ডেইজৰ পৰিক্ৰমা যিটো পৰিক্ৰমাত আমি বহুতখিনি কথা শিকিলোঁ আপোনালোকেও আমাক বহুতখিনি কথা জনালে যিখিনিৰ কাৰণে মই সঁচাকৈ আপোনালোকক থেংক ইউ লাষ্ট কিমান পালোঁ এটা ভিডিঅ' দিম সেইটো ভিডিঅ' আপোনালোকে চাব তাৰপিছত আপোনালোকে নিজে ডিচাইড কৰিব যে আপোনালোকে কৰিলে লাভ আছেনে লোকচান আছে আৰু যদি কিবা জানিব লগা থাকে পাৰ্চনেলি কমেণ্ট কৰিব মই ফোন নম্বৰ দিম আপোনালোকে কল কৰিব পাৰিব মোক বহুত দীঘল ভিডিঅ' নহয় এটা সৰু ভিডিঅ' নিজৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিলোঁ যিখিনি এক্সপিৰিয়েঞ্চে মই ভাবোঁ যে বেলেগ এজন যদি কোনোবা এজন নতুনকৈ যদি কৰিম বুলি ফাৰ্ম কৰিম বুলি ভাবে তেওঁ কিবা এটা শিকিব পাৰিব তেওঁ কিবা এটা উৎসাহ পাব কেনেকুৱানো কি আছে সেইখিনি বিষয়ে তেওঁ আমাক তেওঁ এই ভিডিঅ'বিলাকৰ জৰিয়তে তেওঁ যাতে গম পায় সেইকাৰণে এইটো কৰি থকাৰ উদ্দেশ্যটো সেইটোৱে আছিলে আৰু মোৰ লগতে শিকাৰ উদ্দেশ্য বহুত ভুল মই ঠিক কৰিলোঁ নেক্সট টাইমত আৰু ভাল কৰিম আপোনালোকলৈতো অশেষ ধন্যবাদ এটা সৰু ভিডিঅ' ইয়াৰ মানে সামৰিছোঁ থেংক ইউ